বন্ধুবিলাকলৈ পুনৰবাৰ জনাইছোঁ স্বাগতম। এয়া আমি বিলত আছোঁ, বিলৰ পৰা ঘৰলৈ যাবলৈ লৈছোঁ। আহা এয়া গৈ আছোঁ, দেখাই আছোঁ আমি অৰণ্যৰ মাজে মাজে যাম, কাজিৰঙা অভয়াৰণ্যৰ মাজে মাজে দেখাই আছোঁ। ৰ'ব আহা পটাপট আহা, এইকেইটা এই দুটা আহি আছে কচু খেতি, এইবোৰ খেতি কি ভেন্দি খেতি লাগিলে খেতিয়ে খেতি, ঢেৰ খেতি, শাক লাগিলে নিবলৈ আহিব পাৰিব, বিকিম আমি শাক। সেইফালে ঢেকীয়া বুটলি আছে। বিলত মাছ ধৰা সলনি কচু বুটলি আছে। বিলত পানী নাই, কচু ওলাইছে, ঢেকীয়া ওলাইছে, কলমৌ, ধান চাবলৈ আহিছিলোঁ, ধান নাই গজা, কচুকে বুটলি আছোঁ এতিয়া ঘৰলৈ নিবলৈ। কচু বুটলা বুটলি আছোঁ, মই ভিডিঅ' বনাই আছোঁ। বেলটো চব কি ধুনীয়া লাগিছে, ফটো মাৰিব লাগিব ন। ঢেকীয়া লাগে ন, হাই কৈ দিয়ক, হাই মোনাটো দেখাই দিয়ক, কচু মোনা, কচু ঢেকীয়া, কচু এয়া দাদাই ভৰাই দিছে। ক'লে গ'ল এইয়া আমি ধান চাবলৈ আহিছিলোঁ, ধান ওলোৱাই নাই, কচুকে বুটলিছোঁ আৰু ধানৰ সলনি। আমি বিললৈ আহিলোঁ, ধান নাই গজা নাই, কচুকে বুটলি আছোঁ। কি ধুনীয়া আমাৰ পাৰ্টি পল্টন, চুপ ধুনীয়াকৈ ভাবা লাগিছে। বহি আছোঁ, যোৱাই নাই ঘৰলৈ, বিলতে বহি আছোঁ। আজি বিশেষ আপোনালোকক দেখাব নোৱাৰিলোঁ, তাকে দেখালোঁ, কেলৈ দেখাম আপোনালোকক, এনেই অকণমান দেখাইছোঁ। যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।